হাই গাইজ গুড মৰ্ণিং সকলোকে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাৰ পৰা এইটোৰ কাৰণে সকলোকে গুড মৰ্ণিং। তো আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মহাবাহু ব্ৰহ্মপুত্ৰ ওপৰেদি যোৱা শৰাইঘাটৰ ব্ৰিজৰ ওপৰৰ পৰা। তো এতিয়া আমি গৈ আছোঁ শুৱালকুছি মেইন মাৰ্কেটলৈ। তো যাই আছোঁ গাইজ আমি কাপোৰ কিনিবলৈ, মানে দুৰ্গা পূজা আহি আছে ন, এইটোৰ কাৰণে আমি কাপোৰ কিনিবলৈ গৈ আছোঁ শুৱালকুছিৰ মেইন মাৰ্কেটলৈ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, আমি কি কাপোৰ লওঁ কি নলওঁ আপোনালোকক চব দেখুৱাই আছোঁ। তো আমি এইবাৰ লেফ্ট ছাইড হৈ যাব লাগিব। তো শুৱালকুছি আছে ইয়াৰ পৰা আৰু 12 কিলোমিটাৰ। তো আমি আহি পাই গ'লোঁ শুৱালকুছিৰ মেইন গেট। এইখনেই হৈছে শুৱালকুছিলৈ সোমোৱা মেইন গেটখন। এয়া হৈছে শুৱালকুছিৰ মেইন মাৰ্কেট। এতিয়া বাজিছে 9টা। দোকান পোহাৰ খোলা নাই ইমান, লাহেকৈ খুলিব দোকানবিলাক। আৰু আজি হ'ল ছানডে নেকি? কোনদি লেফ্ট না চিধা যাবি? এই চিধা যাওঁ। এয়া অসমীয়া ড্ৰেছেৰ এটা চাইনবোৰ্ড দেখিলোঁ, এয়া ভাল লাগিছে। শুৱালকুছিৰ মেইন মাৰ্কেটত আমি ঘূৰা খাবা কৰি আছোঁ, মানে উল্টা পাল্টা লাগি আছে আমাৰ। এতিয়া আমি বেগ হৈ আকৌ আৰু নেক্সট ৰাস্তা যাম। এতিয়া আমি পালোঁ চিল্কালয়। একা পথে আমি গৈ আছোঁ। এয়া শুৱালকুছিৰ মাৰ্কেট, পাটৰ মুগাৰ কাৰণে বিখ্যাত চিল্কালয়। হৈছে শুৱালকুছি পাট মুগাৰ কাৰণে বিখ্যাত। তো কিনো কৰিম গাইছ, আমি আহি পালোঁ সোনকালে। তো দোকান চোকানবিলাক খোলা নাই, তো আমি বেলেগলৈ এইবাৰ ঘূৰি আহোঁ, অলপ ঘূৰি আহোঁ, আকৌ দোকানলৈ আহিম নেকি। ৱেলকাম টু শুৱালকুছি। তো শুৱালকুছিলৈ আহিলে আপোনালোকে এনেকুৱা ধৰণৰ গেট পাব। ডাঙৰ গেটৰ সন্মুখত আমি এতিয়া ৰখি আছোঁ, আমরা যাই আছোঁ। গেটখন পাম আৰু এতিয়া আমি তো এইবাৰ আমি ইয়াতে ৰখিম, অলপ সময় ফটোষ্ট উঠিম। অসমীয়াৰ যিবিলাক সংস্কৃতি চবে আছে না, এতিয়া ৰাখা যাব কাষত যাব না, ইয়াতে ৰাখি দে। এয়া আহি পালোঁ আমি শুৱালকুছিৰ মেইন গেট। আমাৰ অসমীয়া সংস্কৃতিৰ মানে চব ইয়াত তাঁতশাল বৈ আছে, তাঁতশাল বৈ থকা হৈছে। কিছুমানে সূতা টানি আছে, কিছুমানে বৈ আছে কাপোৰ। অসমীয়া মেখেলা চাদৰ, এয়া পাটৰ মুগাৰে কাপোৰ পিন্ধি ইয়াত নমস্কাৰ জনাইছে সকলোকে। এয়া মেইন গেটখন। এয়া কোনোবাই পেঁপা বজাই আছে, কোনোবাই কাপোৰ বৈ আছে, কোনোবাই তাঁতশালত এয়া নাচি থকা আছে। এইটো মানে মেইন গেট আৰু শুৱালকুছিৰ। আৰু এইটোত আছে মহাত্মা গান্ধী সূতা ঘূৰাই থকা আছে মহাত্মা গান্ধী। অসমীয়া শিপিনীয়ে অসমীয়া গামোচা এয়া অসমৰ পৰিচয়। ৰখিলোঁ গেটত অলপ সময় ৰখি, এতিয়া আমি আকৌ বেলেগ জেগালৈ যাম। আৰু নেক্সট এয়া গেটখন, এইখনেই হৈছে মেইন গেট। শুৱালকুছিলৈ সোমালে এইখনেই মেইন গেট পাই যাব। ইয়াতে এয়া মেইন গেটখন এইখন। শুৱালকুছিলৈ সোমোৱাৰ সন্মুখতে এনেকুৱা নিচিনা গেট পাব, পুৰা ডাঙৰ গেটখন মানে কিমান ডাঙৰ, খুব ভাল লাগিছে আজি। শুৱালকুছিলৈ প্ৰথমবাৰ আহিছোঁ, শুৱালকুছিলৈ প্ৰথমবাৰ আহি ৰাস্তা চাওক, ৰাস্তা পুৰা চিকচিকীয়া। আৰু ইয়াৰ গেট চাওক, শুৱালকুছিৰ মেইন গেট। শুৱালকুছিলৈ সোমালে এনেকুৱা ধৰণৰ গেট পাব আপোনালোকে, মেইন গেট, ডাঙৰ গেট। তো ইয়াতে মানুহে বহুত ফটোষ্ট উঠে, আমিও উঠিলোঁ। তো ভাল লাগিল বহুত। এতিয়া আমি আৰু আগলৈ যাওঁ। আমি আহি ইয়াতে ৰখি দিলোঁ। এয়া আছে আমাৰ সন্মুখত চিকিৎসালয়। ইয়াতে আমি ঘৰৰ পৰা চাহ আনিছিলোঁ, চাহ আৰু কণী বইল আনিছিলোঁ। তো এতিয়া আমি খাই ল'ম ৰেষ্ট কৰি। গছৰ ছায়াত গাড়ীত বহি আছোঁ, তামোল মানে গাড়ীৰ ভিতৰতে চাহ আৰু কণী খালোঁ, ঘৰৰ পৰা অনা। এতিয়া আমি ৰখি আছোঁ এতিয়া গাড়ীৰ ভিতৰত। দোকান খোলা সময়ত এতিয়া ৰখি আছোঁ। তাৰপিছত আৰু 10টামান বাজিলে মানে আমি গুচি যাম, বজাৰলৈ গুচি যাম। ঘূৰি পাকি আহি আমি পাই গ'লোঁ আকৌ শুৱালকুছিৰ মেইন মাৰ্কেট, পাট মুগাৰ কাৰণে বিখ্যাত। তো আজি আমি মানে এতিয়া আমি কাপোৰ ল'বলৈ গৈ আছোঁ। দিছ ইজ শুৱালকুছি মেইন মাৰ্কেট। অ' মাই গড, জীৱনৰ প্ৰথমবাৰ শুৱালকুছি মাৰ্কেটত এনেকৈ আজি ঘূৰি আছোঁ। কি বেগ ল'বি? মুগাৰৰ বেগ ক'ব যায়। আমি এবাৰ দোকানলৈ যাবলৈ ৰেডি। তো আমি ঘূৰি আহি পালোঁ দোকানৰ ভিতৰলৈ। তো এতিয়া চাই আছে বাইদেউ কাপোৰ, মুগাৰ কয় নে চাদৰ না মেখেলা কয়, মই নাজানো ইমান ভালকৈ কি বুলি কয় এইখিনি। এইটো ভিডিঅ'টো যিবিলাকে চাই আছে ছোৱালীবিলাকে, আপোনালোকে যদি চিনি পায় কমেণ্ট কৰি জনাবচোন, এইবিলাক কি কাপোৰ বুলি কয়, মুগাৰ নে মেখেলা নে চাদৰ কি বুলি কয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। এইটো কিন্তু বহুত ভাল লাগিছে কাপোৰটো মোক, এইটো যে মই লাৰি আছোঁ এইটো মোক বহুত ভাল লাগিছে। এইটো লয় নেকি মানুহজনীৰ কাৰণে, পূজাৰ কাৰণে না কি? ভাল লাগছে দেই আৰু কাপোৰযোৰ। আমি ইয়াত দোকানৰ পৰা আহি এতিয়া গাড়ীত উঠিলোঁ। এতিয়া এচি হাৱা খাই আছোঁ অলপ।
তো এইটোৱে আছিল গাইজ আমাৰ আজিৰ কাপোৰ কিনা ভিডিঅ'টো। তো আপোনালোকে ভিডিঅ'খিনি কেনে পালে কমেণ্ট কৰি জনাব, যদি ভাল লাগছে অলপ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। তো আমি এতিয়া ঘৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিবলৈ ল'লোঁ। এয়া বস্ত্ৰ উদ্যান এয়া শুৱালকুছি মেইন গেটৰ ওচৰতে আছে। ইয়াত সোমাইছিলোঁ বাৰু এদিনাখন, আজি বাৰু নসোমাওঁ। তো আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু, তো এইখিনিতে শেষ কৰিব বিচাৰিছোঁ ভিডিঅ'টো। তো নেক্সট ভিডিঅ' আহি আছে আৰু ধামাকা। তো সকলোকে বাই বাই।